নমস্কাৰ সকলোকে মই ৰিম্পি আপোনালোকক মই ইউটিউব চেনেলে মই স্বাগতম জনাইছোঁ। আজি মই এটা কণীৰ ৰেচিপি লৈ আহিছোঁ। বলকচোন চাওঁ আমি কি বস্তুৰে কেনেকৈ বনাইছোঁ ৰেচিপিটো। মই ফাৰ্ষ্ট এটা কণী, অকণমান বন্ধাকবি সৰু কাটি লৈছোঁ, পিঁয়াজ, তাৰপিছত হালধি, নিমখ আৰু মিট মছলা আৰু জলকীয়া কিনি লৈ লৈছোঁ। এতিয়া মই কণীটো ফেটি ল'ম। ইয়াত দেখিছে কণীটো, ইয়াত মই সকলোবোৰ কাটি থোৱা বন্ধাকবি, পিঁয়াজ এইবিলাক মিক্স কৰি দি দিম। ফাৰ্ষ্ট টাইম মই কণীটোকে ফেটি লৈছোঁ। তাৰপিছত পিঁয়াজ, বন্ধাকবি, জলকীয়া এইবিলাক মই দি দিম। আপোনালোকে ফেটি ভালকৈ ল'ব। ইয়াত দেখিলে বন্ধাকবি, পিঁয়াজ দি দিছোঁ। এতিয়া মই হালধি, নিমখ আৰু মিট মছলাখিনি দিম। এয়া হালধি, নিমখ, মিট মছলা যিখিনি ফেটি লওঁ পূৰা ভালকৈ মিক্স হ'ব লাগিব ধুনীয়াকৈ। দেখিছে নহয়, ধুনীয়াকৈ মিক্স হৈ গ'ল। এতিয়া আমি ইফালে এখন টাৱাত আমি তেল গৰম হ'ব দিম। এয়া তেল গৰম হ'ব দিছোঁ। এতিয়া মই ইয়াৰ ওপৰত মই মিশ্ৰণখিনি দি দিম। আপোনাৰ তেলটো গৰম হোৱাৰ পিছত জুইটো কমাই দিব, এইখিনি কম জুইত সিজিব দিব। এইখিনি ওপৰত থকা মিশ্ৰণখিনি মই ধুনীয়াকৈ অলপ লৰাই দিম। তাৰপিছত এইখিনি আমি ভাজ কৰি দিম। ভাজ কৰিলে আমি কম সময়ত কম জুইতে ৰাখিম, 2-3 মিনিটমান বস্তুখিনি ভিতৰৰ বস্তুখিনি সিজিবৰ কাৰণে। অকণমান থাকিব পাছত তাৰপিছত মই ভাজ কৰি দিম। এয়া দেখিছে মই এনেকৈ ভাজ কৰি দি দিছোঁ। তাৰপিছত মই ওলোটাই দিম, ৰঙা কৰি ওলোটাই দিম। দেখিছে নহয় ৰঙা হৈছে। এনেকৈ কেতিয়াবা বনাই খাই চাবচোন, বহুত টেষ্টি হয়। মইতো চিম্পল ৰেচিপি আজি আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। যদি ভাল লাগে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব। মই নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আকৌ আহিম। আজি এইখিনিতে সামৰি মাৰিছোঁ। ধন্যবাদ।